আমার আজি এই মঞ্চত সংবৰ্ধিত বা সন্মান পাবলৈ সক্ষম হোৱা বিশিষ্ট ব্যক্তিসকল, কৃষ্টিৰ পদাধিকৰ মূল ব্যক্তি তথা আমাৰ স্বাধীন দেশৰ সুবৰ্ণ অট্টালিকা থাকেই উলংঘা মানুহে লয় সুবৰ্ণ সুযোগ সভ্যতাৰ মুখা পিন্ধা সহজ সৰল মানুহৰ তেজ কুহুম হীৰামকুটাৰ পালেঙত বিশ্ৰাম কৰে। নালাগে দেশৰ হাতী ঘোঁৰা, লাগে বিদেশৰ গাড়ী ঘোঁৰা, একে বিশ্বৰ বায়ুৰহণীয় সপোন অৰ্থাৎ দেশে পৰি থকা খেতাৰ পৰা তেজবিহীন কংকাল আত্মাবোৰে খেদি আহে উলংঘ মানুহৰ ফালে। সুবৰ্ণ অট্টালিকাৰ পৰা চিঞৰি ক'লে চঞ্চৰি অনুকৰে গুলিয়াই দিয়াকে সিহঁতক উফৰাই। বাৰুদৰ পিৰিগতিক নেমানি বাধা আত্মহৰা মানুহবোৰে আগবাঢ়ি আহে, তাকে দেখি তেজপ্ৰিয় মানুহবোৰে দেশ এৰি বিদেশলৈ গুচি গ'ল। ধন্যবাদ মহোদয়। এইবাৰৰ কবি ৰতন বৰুৱা, বিমল বৰা,